Hi viewers, আপোনালোক আটাইলে লৈ আনিছো আৰু কেটিমান নতুন ডিজাইন জাস্ট মোৰ কমপ্লিট হৈ উঠিছে কেটিমান নতুন ডিজাইন আপোনালোকলৈ আগবঢ়াবলৈ ওলাইছো ডিজাইন কেটি খুবেই সুন্দৰ আৰু খুব মৰম লগা বেছি ডাঙৰো নহয় সেটখিনি গটিকে কম স্ট্যান্ডার্ড ৰেট এটাৰ ভিতৰত থকা জুৱেলাৰী ডিজাইন কেটামান মই দেখুৱাম এতিয়া হয়তো আপোনালোকৰ ভাল লাগিব আৰু যদি ভাল লাগে ভিডিওটোক এটা লাইক দিব শেয়াৰ কৰিব আৰু চেনেলটোক সাবস্ক্ৰাইব কৰি দিব কাৰণ এনেকুৱা ধুনীয়া ধুনীয়া ডিজাইন মই আকৌ আপোনালোকলৈ লৈ আনিম আৰু লগতে মোৰ সাবস্ক্ৰাইবাৰখিনিয়ে সদায় এটা বিশেষ ডিসকাউন্ট লাভ কৰে গতিকে আপোনালোকে সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আহকচোন আজি ডিজাইনখিনি এতিয়া চাও যদি ভাল লাগে আৰু লবলৈ বিচাৰে তেতিয়াহলে মোৰ কন্টাক্ট নম্বৰটো যেটো দিয়া আছে তাত আপোনালোকে কল বা WhatsApp কৰি আপোনালোকৰ অৰ্ডাৰবোৰ কনফাৰ্ম কৰিব পাৰিব আহকচোন এতিয়া ডিজাইনখিনি দেখুৱাই দিও এটো একেবাৰে নতুন ডিজাইন এটা বনাই ৰেডি কৰিছো খুবেই ধুনীয়া জেঠিপটাৰ এয়া জেঠিপটা 5 পিস জেঠিপটাৰ এটা খুবেই ধুনীয়া পাৰ্ল মনিৰ সেট হয় ইয়াত ইয়াৰিং আছে লগত এই জুৰ ইয়াৰিং হ'ব লাগিলে এটো ঝুমকাও লৈ ল'ব পাৰিব ঝুমকাও খুব ধুনীয়া লাগে নতুন ডিজাইন হয় কমপ্লিটলি এটো তো আপোনালোকৰ যদি ভাল লাগে বুক কৰিব পাৰিব এটো 2400 ত আপোনালোকে পাব পাৰমনিত গোঠা খুব মৰম লগা এটা সেট হয় আৰু এটা এইটো আছে সেট দেখুৱাও এইটো ৰেডত আছে আমি এইটো গলপটা ডিজাইনটো আপোনালোকে পিন্ধিব পাৰে এইটো মই সেই ডিজাইনটোৱে অকমান নেকলেস টাইপত পিন্ধাকে দেখুৱাইছো ইয়াতে আমি পৰ টাৰ্সেল লগাই দিছো এনেকুৱা দেখিব এইটো আপোনালোকে বিচাৰিলে অকমান দীঘলীয়াকে নেকলেসৰ নিচিনাকে এনেকে পিন্ধিব পাৰিব আৰু যদি বিচাৰে তেতিয়াহলে এইটো গলপটা ডিজাইনটো আপোনালোকে পিন্ধিব পাৰিব তো এটো খুবেই ধুনীয়া এটা সেট হয় এটো ল'ব পাৰিব আপোনালোকে মাত্ৰ 2200 টকাত 2200 টকাত এটো সেট আপোনালোকে লৈ ল'ব পাৰিব খুব ধুনীয়া এটা সেট হয় ৰেড কালাৰত আছে এটো মেৰুন ৰেড কালাৰত আছে ইয়াত আমি ফ্ল্যাশ লাইট ইউজ কৰিছো কাৰণে অকমান কালাৰটো ৰেড বেছি লগা যেন হৈছে কিন্তু এটো মেৰুন কালাৰত আছে খুবেই ধুনীয়া হয় বুক কৰি ল'ব পাৰে এটো কালাৰ হয় একজেক্ট কালাৰটো এটো তো এনেকে ল'ব পাৰিব 2200 টকাত মোৰ কন্টাক্ট নম্বৰত আপোনালোকে কল বা WhatsApp কৰি লৈ ল'ব পাৰিব এটো এটা খুবেই ধুনীয়া এটা সেট হয় বাখৰমণি ডাঙৰ বাখৰমণিৰ এটা খুবেই ধুনীয়া সেট হয় ইয়াৰিং জুৰো খুব মৰম লগা এই জুৰ ইয়াত আমি এটা যেটো হুক টাইপত আমি ৰাখি পেলাই ইয়াৰিং জুৰ বনাইছো গহনাবোৰ যদি আপোনালোকৰ ভাল লাগে তেতিয়াহলে ভিডিওটো ইয়াতে এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব বাটনটো টিপি পেলাই বেল আইকনটো দবাই দিব শেয়াৰ কৰি দিওক ফ্ৰেন্ড আৰু ৰিলেটিভৰ মাজত খুবেই ধুনীয়া ডিজাইনবোৰ হয় আমি আজিকালি বিভিন্ন ধৰণৰ কম্পিটিশন পাতি থাকো তো আপোনালোকে আমাৰ লগত চেনেলৰ লগত টিউন হৈ থাকিব তেতিয়াহলে কম্পিটিশন বিলাকতো পাৰ্টিসিপেট কৰিব পাৰিব পিওর সিলভার বেছত বনোৱা হৈছে এইবোৰ কেঁচা সোণৰ হয় পিওর কেঁচা সোণত আজিকালি কেঁচা সোণৰ নামত বহুত কিবা কিবি সেল হৈ আছে কিন্তু এইবোৰ অৰিজিনাল হাতে পিটা মানে কেঁচা সোণৰ গহনা হয় এইটো ডিজাইন আজি এটা দেখুৱাইছো এইটো একদম নতুন ডিজাইন হয় মই জাস্ট বনাই উলিয়াইছো মই যিবিলাক জুৱেলাৰী বনাও সকলোৱে ইউজ কৰিব পৰাকৈ সিম্পল ডিজাইনৰ মই তাত বহুতখিনি ৰাখো এইটো তাৰ ভিতৰত এনা সিম্পল এটা ডিজাইন ধুনীয়াকৈ এটা মুঠি ধানৰ মুঠি এটা বনোৱা হৈছে শিলিখা মণিৰে ধানৰ মুঠি বনোৱা হৈছে কমপ্লিট সিলভাৰ বেস গোল্ড পলিশ কৰা হৈছে এইটো ইউনিক ডিজাইন হয় খুব মৰম লগা ডিজাইন আৰু যিকোনো ড্ৰেছৰ লগতে পিন্ধিব পাৰিব ইয়াৰিং জুৰো ইয়াৰ খুব মৰম লগা এয়া হুক টাইপত ৰখা হৈছে শিলিখা মণি দি পেলাই হুক টাইপত দি পেলাই ইয়াৰিং জুৰ বনোৱা হৈছে খুব ধুনীয়া মৰম লগা এটা কিউট ডিজাইন হয় এটো আপোনালোকে 1500 টকাত আপোনালোকে পাই যাব 1500 ত এটো সেট আপোনালোকে পাব খুব মৰম লগা সেট এটা উনকালে বুক কৰি লওক এতিয়া আমাৰ বহুবিলাক ঠাইত আমি COD ফেসিলিটিও এক্টিভ কৰিছো তো আপোনালোকৰ পিন কোডবোৰ দিলে আমি গম পাম আপোনালোকে কেশ অন ডেলিভাৰী সাৰ্ভিসও পাব अवेलेबल হ'ব নে নহব আপোনালোকে মোৰ নম্বৰ 8486317001 নম্বৰটোত কল বা WhatsApp কৰি অৰ্ডাৰবোৰ কনফাৰ্ম কৰিব পাৰিব এইটো এটা খুবেই মৰম লগা কিউট ডিজাইন হয় কুহিপাত আৰু বাখৰমণি দি পেলাই এটা মৰম লগা ডিজাইন বনোৱা হৈছে এয়া ফটোখন মই এড কৰি দিছো লগত খুবেই ধুনীয়া সেটটো হয় ইয়াৰিং জুৰ টপ হয় মৰম লগা তলত ক্ৰিষ্টেল মণি এটাকে দিয়া হৈছে সৰু এইটো সেট পিওর যেটো পাট হন বা কেঁচা হন তাত বনোৱা হৈছে এইটো সেট আপোনালোকৰ আহিব 2000 টকাত এইটো সেট আপোনালোকে 2000 টকাত পাব এইটো হল এটা গলপটা 3 পিস জেঠিপটাৰ গলপটা খুব মৰম লগা এটা গলপটা 1500 টকাত আপোনালোকে পাব পিওর সিলভাৰ বেস হয় মোৰ কোনো জুৱেলাৰী আন মেটেৰিয়েলত বনোৱা নহয় অকল সিলভাৰৰ ওপৰতে গহনাখিনি বনাও মই
তো এই আপোনালোকে যদি বুক কৰিব বিচাৰে তেতিয়াহ'লে বুক কৰিব পাৰে। এইটো আপোনালোকে পাব ছিংগল গলপতাটো পাব 1500 টকাত। 3 পিচ জেঠী পতাৰ গলপতা খুবেই মৰম লগা, বুক কৰিব পাৰে। স্ক্ৰীনশ্বট ৰাখি ল'ব আপোনালোকে। ইয়াৰ পিছত কেঁচা সোণৰ মই এটা জেঠী পতা দেখুৱাই দিওঁ। এইটোও পিয়'ৰ পাট সোণ বা কেঁচা সোণত হিউজ চাইজৰ এটা জেঠী পতা হয়, সদায় হাই ডিমাণ্ডত থাকে, গতিকে ষ্টকত মই ৰাখোৱেই। এইটো খুবেই ধুনীয়া হয়। এয়া ইয়াত ষ্ট'ন ৱৰ্ক কৰা হৈছে আৰু গ'ল্ড ফইল লগোৱা হৈছে। হাতে পিটা হয়, হাতেৰে গড়াই পেলাই বনোৱা হয় এইবোৰ। এইটো আপোনালোকৰ আমি 3500 মান পৰে, কিন্তু এইটোত ডিছকাউণ্ট বা অফাৰ মাজে মাজে থাকে। তো আপোনালোকে প্ৰাইজৰ কাৰণে মোক কণ্টেক্ট কৰাটো বেটাৰ হ'ব। আমাৰ ষ্টেণ্ডাৰ্ড প্ৰাইচ এইটো 3500। এইটো খুবেই ধুনীয়া ইউনিক ডিজাইনৰ এটা গলপতা হয়। আমাৰ তাৰ পকোৱা গলপতা বুলি কওঁ, জেচমিন তাৰ পকোৱা ফুলৰ এইটো ধুনীয়া এটা গলপতা, খুব মৰম লগা, পিয়'ৰ মানে যিটো গ'ল্ডৰ ফিনিচিং সেইটো দিয়া হৈছে। ল'ব পাৰিব আপোনালোকে এইটো ছেটো, খুবেই ধুনীয়া এটা ছেট। আপোনালোকে ল'ব পাৰিব 2400 টকাত, 2400 টকাত এইটো ছেট ল'ব পাৰিব। কমপ্লিটলি চিলভাৰৰ ওপৰত কৰা হৈছে, হেভিকৈ কৰা হৈছে তাঁৰবোৰ, আৰু লগতে ইয়াত ষ্ট'ন ৱৰ্ক কৰা হৈছে। খুব ধুনীয়া এইটো ছেট। এইটো জোনবিৰি ৰখা হৈছে, এইটো মাত্ৰ 600 টকাতে আপোনালোকে পাই যাব। ছিংগল ডিঙিৰ কাৰণে হয়, সৰু আপোনালোকৰ যদি কোনোবা সৰু ছোৱালীৰ কাৰণেও ভাল হয়, বা লগতে যদি কোনোবা গিফ্ট দিব বিচাৰে তেনেকৈও ল'ব পাৰে। 600ত এইটো পাব উইদাউট ইয়াৰিং। এইটো এটা দেখুৱাইছোঁ হাফ গামখাৰুৰ খুবেই মৰম লগা এটা পেণ্ডেণ্ট, লগত আমি এয়া গ্লাছ বিটছ ৰাখিছোঁ মালাডাল। ছিংগল হয়, ইয়াত আমি ইয়াৰিং এড কৰা নাই। যদি আপোনালোকৰ ইয়াৰিং লাগে তেতিয়াহ'লে অৰ্ডাৰ কৰিব লাগিব। এইটো আহিব 900ত আপোনালোকে এইটো পাব। ডিঙিৰ এটা পেণ্ডেণ্টৰ সৈতে এইটো গ্লাছ বিটৰ মালাডাল আপোনালোকে 900ত পাব। পিয়'ৰ চিলভাৰ বেছত হয়। ইয়াত এইখিনি ডিজাইন খুবেই ধুনীয়া। এইটো এটা 2 পিচৰ দেখিছে, দুটা 2 পিচৰ এইটো খুবেই ধুনীয়া এটা হাফ গামখাৰুৰ ছেট হয়। ইয়াত আমি মটৰ ইউজ কৰিছোঁ মালাডালত, আৰু ইয়াৰিং আছে ইয়াতে দীঘলকৈ ধুনীয়া এযোৰ ইয়াৰিঙো আছে। খুবেই ধুনীয়া এইটো ছেটো হয়। ইয়াৰিং থাকিব। মই আৰু এটা ধৰণৰ ইয়াৰিংটো দেখুৱাই দিওঁ। এই ছেটটোৱে আমি আৰু এটা ইয়াৰিঙত ৰাখিছোঁ। এয়া কেৰুৰ লগত ধুনীয়া এটা ইয়াৰিং দি পেলাই ৰখা হৈছে। এতিয়া আপোনালোকে ইয়াৰিংটো দুটা ডিজাইনতে ল'ব পাৰে। চেইন দি পেলাই যিটো ইয়াৰিং দেখিছে সেইটোতো ল'ব পাৰিব, বা এই কেৰু ডিজাইনৰ ইয়াৰিংযোৰো ল'ব পাৰিব। এইখিনি ডিজাইনে আজিৰ ভিডিঅ'টোৰ কাৰণে আপোনালোকৰ বাবে মই লৈ আনিলোঁ। আশা কৰোঁ ভাল লাগিছে। যদি ভাল লাগিছে আৰু কিনিব বিচাৰে তেতিয়াহ'লে কণ্টেক্ট কৰিব, আৰু চেনেলটোক এটা ছাবস্ক্ৰাইব কৰি দিব, আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। থেংক ইউ।